এয়া দেখিছে কাপোৰযোৰ কৰিবৰ বাবে মই ভালদৰে তলত চাদৰখন পাৰি লৈছোঁ। কোচমোচ থাকিলে মানে ফুলবিলাক ভালকৈ নবহে, এঠাইত বহিব এঠাইত নবহিব, সেয়ে সমান কৰি চাদৰখন ভালদৰে পাৰি লৈছোঁ। এযোৰ কাপোৰযোৰত মই নতুন এটা ডিজাইন দিব বিচাৰিছোঁ, নতুন ফুলৰ ডিজাইন, মানে আগৰবিলাক ধৰি লওক গছা জবা এইবিলাক আপোনালোকৰ আগত কৰি দেখাইছিলোঁ। সেয়ে আজি এটা ভাবিছোঁ নতুন ডিজাইনৰ ফুল কৰোঁ বুলি, তাৰে অলপ দেখাব বিচাৰিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব। আৰু যদি কোনোবাই এনেকুৱা কাপোৰ ল'ব বিচাৰে, কটন হওক বা মিক্স পাট হওক, সকলো ধৰণৰ কাপোৰে অৰ্ডাৰ কৰিব পাৰিব। এইযোৰ আচলতে মই কটনৰ কাপোৰ কৰিছোঁ, বেছিভাগ মই কটনৰ কাপোৰেই কৰা হয়, মিক্স পাটৰ বহুত কম কৰা হয়। সেয়ে আজিও এযোৰ কটনৰ এযোৰে কৰিবলৈ ওলাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে অৰ্ডাৰ কৰিব পাৰিব। এতিয়া মই ইয়াত 3 চামুচ ৰং উলিয়াই লৈছোঁ। ৰংটো পাতল হ'বৰ বাবে অকণমান ইয়াৰ ৰিডিউচাৰ মিক্স কৰি দিছোঁ।